নমস্কাৰ, আপোনালোক সকলোলৈকে বিউটি চুলতানা চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই দেখাবলৈ গৈছোঁ এটা ফ্ৰিজ। মানে অকল ফ্ৰিজ নহয় দেই, মানে ফ্ৰিজ য'ত আপোনাৰ ফ্ৰিজত কেঁচা শাক পাচলি নাইবা আপোনাৰ বনোৱা তৰকাৰী থৈ দিয়া হয়। থোৱাৰ পাছত সেই তৰকাৰীৰ বা যিটো গোন্ধ, শাক পাচলিৰ গোন্ধ, তেতিয়া গোন্ধ ফ্ৰিজত বিয়পি পৰে। যাৰ ফলত আপুনি ফ্ৰিজটো খোলাৰ লগে লগে তাৰ গোন্ধটো আহে, নহয় জানো? সেইকাৰণে ভাবিছোঁ আজি মই এই যিটো তৰকাৰী গোন্ধ বা আপোনাৰ শাক পাচলিৰ গোন্ধ, সেই গোন্ধ নোহোৱা কৰিবৰ কাৰণে এটা পাৰফিউম লৈ আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে। তেন্তে ব'লক পাৰফিউমটোনো কি হয় চাওঁ। এইটো হৈছে আপোনাৰ ফ্ৰিজ, দেখিছে নহয়? ইয়াতে মই দেখিছেনে টাৱাতে মাছ ভাজি থোৱা আছে, বা এনেকৈ কৰি অলপমান এনেকৈ চব্জি যেতিয়া আপোনাৰ এই ফ্ৰিজত থৈ দিয়া হয় নহয়, তেতিয়া কি হয়, আপোনাৰ খোলোতে হঠাৎ মানে এটা গোন্ধ আহে। সেই গোন্ধটো নাইকিয়া কৰিবৰ কাৰণে মই আজি আপোনালোকক যিটো কৈছিলোঁ পাৰফিউম দেখাম, সেইটো দেখাবলৈ আহিছোঁ। আহকচোন চাওঁ। সেই পাৰফিউমটো হৈছে এইটো বেকিং ছ'ডা, নহয় জানো? এই বেকিং ছ'ডা বা বেকিং পাউডাৰ আপোনালোকক কেনেকৈ সহায় কৰিব? এইটো হৈছে বেকিং পাউডাৰ, নহয় জানো? এইটোৰেদি আমি সকলো ফ্ৰিজৰ গোন্ধ নাইকিয়া কৰিম। কিন্তু কেনেকৈ? আহকচোন। এতিয়া আমি এই বেকিং পাউডাৰটোৰ পৰা এনেকৈ এচামুচ, দেখিছেনে এচামুচতে কিমানখিনি উঠিছে? নহ'লে বা আধা চামুচ, আপোনাৰ ইচ্ছা এচামুচ বা দুচামুচো দিব পাৰে। দি পেলাই এইটো আপুনি কৰিব লাগিব কি, এটা ধুনীয়াকৈ যিকোনো এটা আপুনি এনেকৈ ধুনীয়াকৈ এনেকৈ চুকত ৰাখি থ'ব, বা তলতে হওক, আপুনি এনেকৈ ধুনীয়াকৈ এটা এনেকৈ চুকত ৰাখি থ'ব। বাছ চুকত ৰাখি থ'ব। তাৰ পাছতে আপোনাৰ এই ফ্ৰিজত থকা সকলো এই শাক পাচলিৰ হওক বা তৰকাৰীৰে হওক, সকলো গোন্ধ এই বেকিং ছ'ডাৰ ভিতৰলৈ টানি লয়। তাৰ পাছতে আপোনাৰ ফ্ৰিজটো কোনো মানে গোন্ধ নাইকিয়া কৰিব। এই বেকিং ছ'ডাটোৱে আপোনালোকৰ সকলো গোন্ধ নিজৰ বেকিং ছ'ডাৰ ভিতৰলৈ টানি নিয়ে। টানি নিয়াৰ পিছত ফ্ৰিজত আপোনাৰ যিখিনি গোন্ধ হৈ থাকে বা তৰকাৰী বা পাচলিৰ সকলো গোন্ধ বেকিং ছ'ডাই নিজৰ ভিতৰলৈ টানি নিয়ে। আৰু নাইবা বেকিং ছ'ডা যদি নাথাকে, তেনেহ'লে আপোনালোকে কফি পাউডাৰ, যিটো আমি কফি খাওঁ, তাৰ 10 টকীয়া পেকেট এটা লৈ পেলাই 2টা পেকেট ঢালিব। ঢালি ঠিক তেনেকৈ এটা সৰু বাতিতে ৰাখি পেলাই আপোনালোকে চুকত ৰাখি থ'ব। ফ্ৰিজৰ যিকোনো এটা চুকত থৈ দিব। তাৰ পাছত দেখিব লাহে লাহে আপোনাৰ সকলো গোন্ধ নাইকিয়া হৈ আহিছে। ঠিক তেনেকৈ এতিয়া যেনেকৈ মই দেখালোঁ আপোনালোকক বেকিং ছ'ডা বা বেকিং পাউডাৰ, তেনেকৈ আপোনালোকে চুকত থৈ দিব। থৈ দিয়াৰ পিছত লাহে লাহে সকলো গোন্ধ নাইকিয়া হৈ যাব। নাইকিয়া হোৱাৰ পাছত ফ্ৰিজ যেতিয়া খুলিব, তেতিয়া আপোনাৰ কোনো গোন্ধ আপোনাৰ ফ্ৰিজত নাইকিয়া হৈ যাব। গতিকে আজি আপোনালোকক ইমানেই দেখালোঁ। যদি আপোনালোকে ভাবে ভিডিঅ'টো উপকাৰ আপোনালোকৰ হৈছে বুলি, তেন্তে এটা নিশ্চয় লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিব।